হেল্ল' বন্ধুসকল, মই ইনামুল। আপোনালোকে চাই আছে আসাম ভইচ ইউটিউব চেনেল। আপোনাৰ ভাষাত অসমীয়াত মই এতিয়া আলোচনা কৰিম NRCৰ ক্লেইম ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, ডিটেইলছ আলোচনা কৰিম। গতিকে এই চাওক, এইটো ক্লেইম ফৰ্মটো অপেন কৰি লৈছোঁ। কিন্তু আলোচনা কৰাৰ আগতে মই এটা কথা কৈ লৈছোঁ, যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈ, গতিকে ছাবস্ক্ৰাইবটো কৰি লওক। তাৰপিছত ৰাইট সাইডত থকা বেল আইকনত টিপক, যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পায়। সাবস্ক্রাইব কৰক আসাম ভয়েস ইউটিউব চেনেল, লগতে ৰাইট সাইডত থকা বেল আইকনত টিপক মই আপলোড কৰা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ। এতিয়া মেইন কথালৈ আহিছোঁ, ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগে। প্ৰথমতে ফৰ্মটো দুটা ছাইড আছে, এটা এ ছাইড আৰু এটা আছে বি ছাইড। প্ৰথমে এ ছাইডটো ফিল আপ কৰিব লাগিব। আৰু প্ৰথমতে ইয়াতে ফিল আপ কৰিবলৈ যাওঁতে ইয়াতে যিটো চেণ্টাৰত আপুনি জমা দিব, সেইটো চেণ্টাৰৰ নামটো ইয়াতে লিখিব লাগিব। মোৰ চেণ্টাৰৰ নাম মই লিখিছোঁ G21 বাগমাৰাছৰ GP অফিচ। গতিকে আপোনালোকৰ যোনে ফিল আপ কৰিব, তাৰ চেণ্টাৰৰ কোনটো চেণ্টাৰৰ আণ্ডাৰত পৰে সেইটো চেণ্টাৰৰ নাম দিব লাগিব। আৰু তাৰপিছত আছে এই NRC ARN নাম্বাৰটো ইয়াতে লিখিব লাগিব। মই লিখিছোঁ, আপোনালোকে যাৰ যি ARN নাম্বাৰ সেইটো লিখিব। তাৰপিছত আহিল তলত আহিল এইটো হ'ল চিৰিয়েল নম্বৰৰ কলাম। ইয়াতে চিৰিয়েল নম্বৰটো দি থওক কেইজন আছে। তাৰপিছতটো আছে ওৱান নম্বৰ কলাম। 1A আছে নেম। মই নেমটো লিখিছোঁ ৰুহুল আলী। তাৰপিছত আছে 2 নম্বৰ মেম্বাৰ ID। কিমান নম্বৰ মেম্বাৰ ID সেইটো লিখিছোঁ 2 নম্বৰ মেম্বাৰ ID। তাৰপিছত আহিছে 3 নম্বৰ কলমত কি আছে ভালকৈ চাওক, ইয়াতে কি লিখিছে এইটো আকৌ চাই লওক। 3 নম্বৰ এত আছে নেম অফ দ্য লিগেসি পাৰ্চন উইথ হোম লিংকেজ ক্লেইম। আপুনি লিংকেজটো কাৰ লগত কৰিব তাৰ নামটো লিখিব দিছে। মই ইয়াতে লিখিছোঁ ৰুহুল আলীৰ গ্ৰেণ্ডফাদাৰৰ নাম জুব্বাৰ আলী। আৰু সেই গ্ৰেণ্ডফাদাৰৰ লিগেসি নাম্বাৰটো লিখিছোঁ। তাৰপিছত লিগেসি নাম্বাৰ 3B যিহেতু NRC 1951 লিগেসি ডাটা কোড, কেৱল এইটো কলাম কেৱল 1951 যদি লিগেসি আছে তেওঁহে লিখিব পাৰিব ইয়াতে। গতিকে জুব্বাৰ আলী গ্ৰেণ্ডফাদাৰ ৰুহুল আলীৰ তেখেতৰ 1951 লিগেসি ডাটা কোড আছে, মই লিখিছোঁ। এতিয়া 3C আছে কি ৰিলেশ্যনশ্বিপ উইথ দ্য লিগেসি পাৰ্চন। 3A কি ৰিলেশ্যন গ্ৰেণ্ডফাদাৰ, এইটো ৰিলেশ্যনশ্বিপ ইন ৱাৰ্ডত লিখিব লাগিব। ৱাৰ্ডত লিখিছোঁ। তাৰ ৰাইট সাইডত আছে কিমান নম্বৰ চিৰিয়েল নম্বৰত আছে এই চাওক গ্ৰেণ্ডফাদাৰ, এইটো 3 নম্বৰত আছে। মই ইয়াতে 3 দিছোঁ হা। আপোনালোকৰ যাৰ যি ৰিলেশ্যন আছে সেইটো চিৰিয়েল নম্বৰ চাই দিব। আৰু 3D চিৰিয়েল নম্বৰ অফ চেল্ফ এটেষ্টেড ডকুমেণ্টাৰী প্ৰুফ অফ ৰিলেশ্যনশ্বিপ ফ্ৰম লিষ্ট B। এতিয়া লিষ্ট B আহিছে, এইটো হ'ল লিষ্ট B। লিষ্ট B এইটো কি কৈছে লিষ্ট 3D চিৰিয়েল নম্বৰ অফ চেল্ফ এটেষ্টেড ডকুমেণ্টাৰী প্ৰুফ অফ ৰিলেশ্যনশ্বিপ উইথ লিষ্ট B। কেনেকৈ গ্ৰেণ্ডফাদাৰৰ লগত আপুনি ৰিলেশ্যনটো প্ৰুভ কৰিব পাৰিব। বাৰ্থ চাৰ্টিফিকেট দিব লাগিব, লেণ্ড ডকুমেণ্টছ, বৰ্ড ইউনিভাৰ্চিটি চাৰ্টিফিকেট, এনেকৈ ইয়াতে 8টা আছে। এই 8টাৰ যিকোনো এটা দিব লাগিব। কিন্তু কথা হ'ল কি, এতিয়া গ্ৰেণ্ডফাদাৰৰ লগত ডাইৰেক্ট ৰিলেশ্যন দেখাব নোৱাৰে। গতিকে আগত নিজৰ দেউতাকৰ লগত ৰিলেশ্যনটো দেখাব লাগিব। তাৰপিছত দেউতাৰ নামৰ লগত আৰু গ্ৰেণ্ডফাদাৰৰ নাম থকা যিকোনো এটা ডকুমেণ্টছ দিব লাগিব। তেতিয়াহ'লেহে মানে লিংকেজটো ভালকৈ ফুলফিল হ'ব। যদি ইয়াতে লিখা নাই কিন্তু দিব লাগিব, সেইটো গ'ল। তাৰপিছত আহিল 2 নম্বৰ। ইয়াতে 2 নম্বৰ মই মেম্বাৰ ID 2 নম্বৰটো লিখিছোঁ, চিৰিয়েল নম্বৰ 2 নম্বৰ লিখিছোঁ। তাৰপিছত ইয়াতে নাম লিখিছোঁ। তাৰপিছত ইয়াতে মেম্বাৰ IDটো লিখিছোঁ। তাৰপিছত ইয়াতে 1951 লিগেসি ডাটা এই ৰজিনী আক্তাৰৰ নাই। গতিকে কি কৰিব, এইটো ঘৰ ব্লাংক থাকিব, যিহেতু 1951 ঘৰ। এইটো 1951 থাকিলেহে ফিল আপ কৰিব পাৰি, নহ'লে এইটো বাদ দিব লাগিব। বাদ দি থলো। তাৰপিছত 3 নম্বৰটো আহিল চিৰিয়েল নম্বৰ 3ত ৰুহুল আলী, এটা নামটো লিখিছোঁ। তাৰপিছত ইয়াতে
মেম্বাৰ আইডিটো লিখিছোঁ। তাৰপিছত ইয়াতে 1951 যদি লিখিছে এটা কোড আছে, দেউতাৰে হওক বা মানে ফাদাৰৰ হওক বা গ্ৰেণ্ডফাদাৰৰ হওক এটা লিখিব লাগিব যদি আছে, নাই যদি ব্লাংক ৰাখিছোঁ। এইটো হ'ল। এতিয়া লিষ্ট বি, চাইড বি, চাইড বিত আহিলোঁ। চিৰিয়েল নম্বৰ 1ত আছিল কি ৰাহুল আলী। ৰাহুল আলীৰ যিটো 1951 আছিল, গতিকে ৰাহুল আলীটো লিখিছোঁ আমি আগতেই 1951। গতিকে এই দুটা ঘৰে ৰাহুল আলী ব্লাংক যাব, দৰকাৰ নাই। তাৰ 2 নম্বৰটোৰ নাম কি আছিল? ৰজিনা আক্তাৰ। ৰজিনা আক্তাৰ 2 নম্বৰ চিৰিয়েল। তাৰ যিহেতু 1951 নাছিল, গতিকে ইয়াতে এইটো কি কলম আছে? 4 নম্বৰ কলমত আছে কি? নেম অফ দ্য লিগেসি পার্সন উইথ হোম লিংকেজ ক্লেম 4A। এতে 1971 আগত 24 মাৰ্চ 71 আগত যদি কোনো লেগেসি কোড আছে তেতিয়াহ'লে এতে বহাব দিছে এইটো কলম। গতিকে আছে 1971 আগৰ আছে, এতে কাৰ আছে? ফাদাৰৰ আছে, 1971 আছে। গতিকে ফাদাৰৰ নামটো এটা লিখিছোঁ ৰজিনী আক্তাৰৰ। তাৰপিছত লিগেসি কোডটো 1971 লিগেসি কোডটো এটা লিখিছোঁ। তাৰপিছত 4 V2 গ'ল ইলেক্ট্ৰল ৰুল আপ টু 24 মাৰ্চ 1971 লিগেসি ডাটা কোড এতে লিখিছোঁ। এতিয়া 4C আছে রিলেশনশিপ উইথ দ্য লেগেসি পার্সন। সেই লেগেসি যাৰ ইউজ কৰা হৈছে তাৰ লগত কি ৰিলেশ্যন এইটো ৱৰ্ডত লিখিব লাগিব, ফাদাৰ। এইটো ফাদাৰ লিখিছোঁ। তাৰপিছত এইটো কিমান নম্বৰ চিৰিয়েলত আছে ৰিলেশ্যনটো? 2 নম্বৰ ফাদাৰ মাদাৰ, এইটো লিখিছোঁ। ইয়াতে চাওক 2 নম্বৰটোত আছে, এই 2 নম্বৰটোত আছে। এইটো গ'ল। তাৰপিছত যেহেতু তাৰ এইটো হ'ল, গতিকে এইটো ৰজিনা আক্তাৰৰ এইটো ব্লাংক ৰাখিলেই হ'ব। এতিয়া তাৰপিছত 3 নম্বৰটো আহিছোঁ। 3 নম্বৰটো চিৰিয়েল নম্বৰটো দিছোঁ। নাম আছিল 3 নম্বৰৰ ৰহম আলী। গতিকে ৰহম আলী চিৰিয়েল নম্বৰটো দিছোঁ। ৰহম আলী যিটো 1951 লিগেসি ডাটা কোড ইউজ কৰা নাছিল, গতিকে এইফালে যিকোনো এটা কৰিব লাগিব। 1971 বা তাৰ আগত 24 মাৰ্চৰ আগত কোনো ডাটা কোড নাই, গতিকে ব্লাংক ৰাখিছোঁ। এতিয়া এই চাইটটোৰ কোড এইটো হ'ল কোনো লিগেসি ডাটা নাথাকিলে কেনেকৈ আপোনালোকে এনআৰচিখন এপ্লাই কৰিব। এতে কি লিখা আছে চাওক। এটা 5 নম্বৰ কলম। 5 নম্বৰ কলমটো আছে পার্টিকুলার অফ আদার ডকুমেন্টস ফ্রম লিস্ট এ ইন রেসপেক্ট অফ ক্লেম অর হিজ প্যারেন্ট ancestor। 5A কি লিখা আছে? নেম অফ দ্য লিগেসি পার্সন উইথ হোম লিংকেজ ক্লেম। এইটো লিখা হ'ল। তাৰ নামটো লিখিব লাগিব আক্কেছ আলী, ফাদাৰ লিখা হৈছে। এতিয়া 5B আছে সিরিয়াল নং অফ এলিজিবল ডকুমেন্টস ফ্রম লিস্ট। এইটো ভালকে চাব। সিরিয়াল নং অফ এলিজিবল ডকুমেন্টস ফ্রম লিস্ট এ। লিস্ট এত সিরিয়াল নম্বৰ 3 পৰা 14 লৈকে যিকোনো এটা ডকুমেন্টস থাকিব লাগিব। সিরিয়াল নম্বৰ লিস্ট এত যাইছোঁ, গৈ আছোঁ। লিস্ট এ 3 পৰা 14 এইখিনি ডকুমেন্টস আপোনালোকে ভালকে পঢ়ি ল'ব। ল্যান্ড এন্ড টেনান্সি রেকর্ড, সিটিজেনশিপ সার্টিফিকেট, PRC, রিফিউজি রেজিস্ট্রেশন সার্টিফিকেট, পাসপোর্ট, LIC, গভ টিস্যু লাইসেন্স সার্টিফিকেট, গভ সার্ভিস এমপ্লয়মেন্ট সার্টিফিকেট, ব্যাংক পাসপোর্ট, অফিস অ্যাকাউন্ট, বার্থ সার্টিফিকেট, বোর্ড ইউনিভার্সিটি এডুকেশনাল সার্টিফিকেট, কোর্ট রেকর্ড, প্রসেসেস এইখিনিৰ যিকোনো এটা লিখিব লাগিব। গতিকে মই কি লিখিছোঁ? 8 নম্বৰত আছে LIC। LICটো মই লিখিছোঁ। আৰু কাৰ 5C তাৰ লগত কি ৰিলেশ্যন? ফাদাৰ। গতিকে ফাদাৰ নামটো লিখিছোঁ। আৰু চিৰিয়েল নম্বৰ ফাদাৰটো কিমান আছিল? 2টো লিখিছোঁ। এনেকৈ আমি ফিল আপ কৰিব লাগিব। আৰু ইয়াতে আহি এপ্লিকেণ্টজনে তাৰ সহি চিগনেচাৰটো ইয়াতে থাকিব লাগিব ডিক্লেৰেশ্যনৰ পিছত। আৰু চিৰিয়েল নম্বৰ ক্লেইম এইখিনিত ভালকৈ পঢ়িব। সিরিয়াল নম্বৰ অফ দ্য ক্লেইম ইন দ্য ক্লেইম ফৰ্ম। কিমান সিরিয়াল নম্বৰ আছে? মই যদি এটা ইউজ কৰি 3জন মানুহ, গতিকে এতে 1 লিখিলে হ'ব মোৰ। আৰু ইফ কন্টিনিউ টু এডিশনাল ফৰ্ম C, যদি এডিশনাল কোনো ফৰ্ম লোৱা হৈছে
তেতিয়াহ'লে লিখিব লাগিব লোৱা নাই, গতিকে ইয়াতে ব্লাংক থাকিব। টোটেল নং অফ ক্লেইম ফৰ্ম, যিহেতু মই এটা লিখিছোঁ এতিয়া এটা লিখিলে হ'ব। এনেকৈ আমি NRCৰ ক্লেইম ফৰ্মটো ফিল আপ কৰিব লাগিব। গতিকে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে, যদি ভাল লাগে শ্বেয়াৰ কৰিব।